নাৰ্টিয়াং বিজয় শংকৰ বৰ্মন। শিলৰ বাগিচা এখন আছিল। শিলৰ গছ এজোপাত শিলৰ কপৌ এজনীয়ে কান্দি আছিল। আটাইতকৈ ওখ শিলটো আছিল কোনোবা ৰজাৰ। শিলৰ ভাষাৰে কথা পতা আটাইবোৰ শিলে ওখ শিলটোক কি মন্ত্ৰণা দি আছিল। আৰু বৰষুণজাক প্ৰাৰ্থনাৰ দৰে কাতৰ বৰষুণৰ টোপালবোৰ শিলৰ গাত পৰি তললৈ নামি গৈছিল। শিলৰ কপৌজনী তিতা নাছিল, তাই কান্দি আছিল। তাইৰ নেদেখা চকুলোৰ ধাৰত সময়ে পুঙা টানিছিল। পানীৰ সমাধিত এনেচা সূতাৰে বন্ধা মোৰ মুখ উপঙি আছিল। কপৌজনীয়ে কান্দি আছিল। অতল গভীৰত সূতাবোৰৰ আনটো মূৰত এটি মৰা কপৌ। নচচা পাজৰৰ ফেৰেঙনিত সূতাবোৰে যত বান্ধিছিল।